ৰঙালী বিহুৰ সময়ত আমাৰ গাঁৱত হোৱা এয়া বিভিন্ন ধৰণৰ খেল ধেমালি। এয়া সৰু ছোৱালীৰ দৌৰ প্ৰতিযোগিতা, আৰু এয়া হ'ল আমাৰ গাঁৱৰ জীয়ৰী বোৱাৰীবিলাকৰ দৌৰ প্ৰতিযোগিতা। এয়া দৌৰিছে, এজন বোৱাৰী ৰৈয়ে গ'ল। এয়া দৌৰিছে কোন জিকিব? এয়া দৌৰি আহিছে এইজনী জীয়ৰী প্ৰথম, দ্বিতীয়। ভাল দৌৰিছে কিন্তু দেই। এয়া প্ৰথম দৌৰ প্ৰতিযোগিতাৰ প্ৰথম, আৰু এয়া দ্বিতীয়। মিচিকিয়া হাঁহি মাৰিছে, বৰ ভাল পাইছে। এয়া কণ ল'ৰা ছোৱালীৰ দৌৰ প্ৰতিযোগিতা। এইবোৰ খেল ধেমালিয়ে বহুত মানে খেলৰ প্ৰতি বহুত আগ্ৰহী কৰি তোলে ল'ৰা ছোৱালীবিলাকক। হৈ থাকিব লাগে। এইবাৰ অলপ বয়োজ্যেষ্ঠ আমাৰ মহিলাসকলৰ দৌৰ প্ৰতিযোগিতা। দৌৰিব যে আহিছে, খেলত অংশগ্ৰহণ কৰিব আহিছে, সেয়াই বহুত ডাঙৰ কথা। সকলো দৰ্শকে ৰ লাগি চাই আছে। এয়া দৌৰিছে প্ৰথম। এয়া আমাৰ প্ৰথম প্ৰতিযোগী, প্ৰথম দ্বিতীয়। এয়া মুখত চকলেট লৈ আলফুলীয়া হাঁহিৰে দৌৰিছে। আৰু এয়া আমাৰ বয়োজ্যেষ্ঠ মহিলাসকলৰেই চকীত বহা খেল। হুইচেলটো বজোৱাৰ লগে লগে কোনে আগতে গৈ চকীখনত বহিব পাৰে। এয়া ঘূৰি আছে। এয়া হুইচেল বজালে, কোনে দৌৰিলে, এয়া বহি গ'ল। খেলত যে অংশগ্ৰহণ কৰিব আহিছে, সেয়াই বহুত ডাঙৰ কথা। আৰু কণ ল'ৰা ছোৱালীবিলাকে বহুত উৎসাহ পাব। এয়া দুগৰাকী জেঠী ঘূৰি আছে। দৌৰিছে জেঠীগৰাকী, বহিছে। এতিয়া দুজন থাকিলে, দুজনৰ মাজত এখন চকী। কোনে জিকে এতিয়া? এয়া এই জেঠীগৰাকীয়ে জিকি গ'ল প্ৰথম। এয়া হ'ল টেকেলি ভঙা প্ৰতিযোগিতা। সৰুৰ পৰা ডাঙৰলৈ সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এয়া কণমানি মাইনাজনী আহিছে, চকুত কাপোৰ বান্ধি কান্দি দিছে পাই। এইজনীয়ে আহিছে, ক'ৰবাত কোবাই দিলে, দেখাই নাপালে, বহুত দূৰত থাকি গ'ল। বহুত দৰ্শক, খেল চোৱা দৰ্শক বহুত আছে। এইজন আহিছে, এইজনে আহি কোবাব যেনে পাইছোঁ, একদম ধামকৈ মাৰিলে, এই গাতে মাৰিলে হয়। নাই, একদম মলমলীয়া হাঁহি দি গুচি গৈছে। এই আইতাগৰাকী আহিছে এতিয়া। ভাল কথা, আইতাগৰাকীও অংশগ্ৰহণ কৰিব আহিছে। আইতাগৰাকীয়ে নাই, ক'ৰবাত থাকি গ'ল। মলমলীয়া হাঁহি দিছে দেই, বৰ ধুনীয়া হাঁহি। এয়া আহিছে, গণি আহিছে, খোজবিলাক কোবাব যেন লাগিছে, চিধাই আহিছে একদম। টেকেলিটোৰ কোবালে অলপ মানৰ কাৰণে কোবাব নোৱাৰিলে। সেইজন আহিছে, হাঁহি আহিছে, কোবাব যেন পাইছোঁ। নাই, অলপৰ কাৰণে, অলপ আগুৱাই গ'লে পাৰিলে হয়। এইজন আহিছে, ক'ৰবাত গ'ল। মাৰিলে, এইজনক মাৰিলে, পলাই দিলে। একদম বগলীৰ নিচিনা ভৰি দাঙি আহিছে। পুৰা জুখি লৈছে যেন পাইছোঁ। কোবাব নেকি ন? বাপৰে, ক'ত মাৰিছে? এতিয়া গাত পৰিলে হয়। চাচোন, ৰঙা বাপৰে বাপ, অলপৰ কাৰণে নালাগিলে গাত। বহি দিলে, নহ'লে একদম মুখৰ বাৰান্দা চিটিকি গ'ল হয়। বাপৰে বাপ। ইয়াক ঘূৰাই দিছে। সৰু ল'ৰা ধুন। এয়া আহিছে, কোবাব পাৰিবনে নোৱাৰে ধুনে? ক'ৰবাত মাৰি দিলে, বহুত দূৰ থাকিলে, নোৱাৰিলে মাৰিব। বহুত দূৰত আছে বাল্টিটো। আহিছে, অলপৰ কাৰণে নোৱাৰিলে। এই মাইনাজনী চকু মুজি আহিছে, ইমান ধুনীয়াকৈ আহিছে, মানে কাপোৰখন বান্ধিব পৰা নাই, কিন্তু চকু মুজি হ'লেও আহিছে, মানে চিটিং কৰা নাই কোনো, অলপৰ কাৰণে।
আহিছে এই বাপৰে গাতে মাৰিলে হয় এয়া কৈছে একদম পূৰা দমদাৰকৈ ক'ত বা কোবাই নাই নোৱাৰিলে এয়া হ'ল মুগুৰীয়া গাঁৱৰ গাঁওবুঢ়া কোনো ধৰণৰ চিটিং কৰা নাই কাপোৰটো চকুত বান্ধিছে আৰু টুপিটোৰেও চকুত ঢাকি লৈছে যাতে দেখা নাপায় এইগৰাকী জীয়ৰী আহিছে আকৌ আমাৰ গাঁৱৰে অলপৰ কাৰণে এইয়া মাৰিব নোৱাৰিলে এইগৰাকী জীয়ৰীও আহিছে বাপৰে কনফিডেণ্ট কিন্তু নোৱাৰিলে এয়া খুপি আহিছে এইগৰাকী জীয়ৰীও কোবাব যেন লাগিছে চিধাকৈ আছে কোবাইছে অকণমান লাগিছে জিকি গ'ল খুব ধুনীয়া এনেকৈ খেল ধেমালিবোৰ হৈ থাকিব লাগে এয়া হ'ল হাঁহ ধৰা প্ৰতিযোগিতা চকুত কাপোৰ বান্ধি দিছে হাঁহ এটা এৰি দিছে মাজত ধৰিব লাগিব এতিয়া একদম দৰ্শক ধৰি আছে ধৰিব চেষ্টা কৰি আছে হাতটো ধৰিব পৰা নাই একদম এইয়া ধৰিব যেন পাইছোঁ এইয়া ধৰিলে হাঁহ ধৰা প্ৰতিযোগিতাত এইজন ল'ৰাই হাতটো ধৰিলে অৱশেষত বহুত কষ্টৰ মূৰত এয়া আকৌ দৌৰ প্ৰতিযোগিতা তামাম দৌৰিছে কোন জিকিলে এয়া প্ৰথম দ্বিতীয় তৃতীয় খুব ভাল দৌৰিছে আৰু এয়া আমাৰ সৰু ছোৱালীৰ দৌৰ প্ৰতিযোগিতা কোন জিকিব দৌৰিছে খেলত অংশগ্ৰহণ কৰাটোৱেই ডাঙৰ কথা হৰা জিকাটো ডাঙৰ কথা নহয় এয়া আছিলে বেজীত সূতা ভৰোৱা খেল দৌৰি গৈ থাকিব লাগিব আহোঁতে বেজী আৰু সূতাটো বেজীত ভৰাই আহিব লাগিব এইবাৰ হ'ল খুব কষ্টকৰ খেল কিন্তু খুব ভাল লাগে খেলি উঠা বহা ভৰি চৰি বিষাই যায় একেবাৰে উঠা বহা দিওঁতে প্ৰতিযোগী বহুত কিন্তু অৱশেষত গৈ 2জন বা 3জনেই থাকে এয়া উঠা বহা দি আছে কণ ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে উঠা বহা একদম ভৰি চৰি বিষাই যায় কিন্তু অংশগ্ৰহণ কৰিছে যে হাঁহি অংশগ্ৰহণ কৰিছে একদম সকলোৰে আগ্ৰহবোৰ দেখি ভাল লাগিছে আউট উঠা বহা দিওঁতে এতিয়া অৱশেষত গৈ এই 3জন এজনী সৰু ছোৱালী 2জন সৰু ল'ৰা এতিয়া গৈ ৰ'লে এই সৰু ল'ৰাজন আৰু এই কণমানি ভণ্টিজনী এই জিকিলে প্ৰথম হ'ল ভণ্টিজনী এই কণমানি ছোৱালীজনী প্ৰায় 45 মিনিটমান এই খেলখন অনুষ্ঠিত হৈছে ৰাতি চাগে ইহঁতৰ ভৰি চৰি একদম বিষাই যাব দেই এতিয়া অনুষ্ঠিত হৈছে সৰু ছোৱালীৰ চকীত বহা খেল ভাল পায় এই খেলবোৰত অংশগ্ৰহণ কৰি সৰু ল'ৰা ছোৱালীবিলাকে খুব আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে ঘূৰি থাকিব দিয়া হৈছে হুইচেল এটা মাৰিব কোনে আগত গৈ চকীখনত বহিব পাৰে হৰা জিকাটো ডাঙৰ কথা নহয় কিন্তু অংশগ্ৰহণ কৰাটো ডাঙৰ কথা দৌৰি গৈ বহিলে এতিয়া অকণমান প্ৰতিযোগী কমি গ'ল আকৌ দৌৰি আছে দৰ্শকো বহুত খেল চোৱা এয়া 3খন চকী এজনী ওলালে 2খন চকী কোনে পায় ওলালে এজনী এতিয়া 1খন চকী 2টা কেণ্ডিডেট এইয়া জিকি গ'ল এই ভণ্টিজনী জিকিলে সেয়া হ'ল ল'ৰাৰ হাই জাম্প এতিয়া গাঁৱৰ ল'ৰাবিলাকেও বিভিন্ন ধৰণৰ প্ৰেক্টিছবোৰ কৰি আছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ আহি আছে তো এয়া এক অনুশীলনো ভালদৰে কৰি আছে তো খুব আগ্ৰহেৰে অংশগ্ৰহণ কৰিছে চাগে জিন্সটো ফাটি গ'ল এইবাৰ অকণমান ওখ কৰা গৈছে হাইটটো বঢ়াই দিয়া গৈছে এইটো অলপ ইউনিক ষ্টাইলটো জপিওৱা ষ্টাইলটো বাহ বঢ়িয়া ধুনীয়া নোৱাৰিলে সেইটো পৰি গ'ল অলপ প্ৰেক্টিছ ভালকৈ কৰিব লাগিব অলপ সুন্দৰকৈ পাৰিছে
এতিয়াৰ ল'ৰাবিলাকে তেওঁলোকে বহুত এইবিলাক প্ৰেক্টিছো কৰি আছে আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত যাতে ভাল ফলাফল কৰিব পাৰে এইবিলাক এটা ভাল দিশ আৰু গাঁও অঞ্চলৰ পৰাই এইবোৰৰ যাত্ৰাবোৰ আচলতে আৰম্ভ হয় এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ পৰাই এই ভাল ভাল যাত্ৰাবোৰ আৰম্ভ হয় বৰ ধুনীয়া অলপৰ কাৰণে বাগৰি পৰিলে এয়া হ'ল ৰছী টনা খেল আমাৰ গাঁৱৰে জীয়ৰী বোৱাৰীবিলাকে অংশগ্ৰহণ কৰিছে আগ্ৰহেৰে যে অংশগ্ৰহণ কৰিব আহে দেখি ভাল লাগে এটা পজিটিভ এনাৰ্জি এটা পোৱা যায় তেওঁলোকক দেখি আৰু 10জনে আগুৱাই আহিব এইবোৰ খেল খেলিবলৈ এইবোৰত অংশগ্ৰহণ কৰিবলৈ এই প্ৰতিযোগিতাবিলাকে এই বিভিন্ন ধৰণৰ খেল ধেমালিবিলাকে সমাজ এখনত পজিটিভ যিটো ভাইব এটা ভাল বাতাবৰণ এটাৰ সৃষ্টি কৰে মনত এটা ভাল ভাৱৰ উদয় কৰে এইবোৰ হৈ থাকিব লাগে আচলতে ৰছী টনা প্ৰতিযোগিতাত দুয়ো দলে পূৰ্ণ দমে লাগিছে কোন জিকিব কোন হাৰিব পূৰ্ণ শক্তিৰে বল প্ৰয়োগ কৰিছে ইপিনে এবাৰ টানিছে সিপিনে টানিছে পুৰা জোৰ দি টানিছে দৰ্শকবিলাকেও আগ্ৰহেৰে চাই আছে কোন জিকিব এই জীয়ৰীগৰাকীয়ে বহুত জোৰ দিছে জোৰ লগাকে হাইছা সোঁহাতে থকা পাৰ্টিটো জিকি গ'ল এবাৰ এইবাৰ গাঁৱৰে দুটা পাৰ্টি একে কোবতে লৈ গ'ল এইটো গাঁৱৰে ডেকাসকলে এই খেলত অংশগ্ৰহণ কৰিছে পুৰা জোৰ লগাইছে এইয়া জিকি গ'ল পুৰা বেছিকৈ খাই আহিছে চাগে পুৰা একদম তাগৰা আছে পুৰা বল হৈছে এনেকুৱা ধৰণৰ খেল ধেমালিয়ে গাঁও অঞ্চলবিলাকত মিলা প্ৰীতিৰ এনাজৰীডাল আৰু মজবুত কৰে আশা কৰোঁ এনেকুৱা ধৰণৰ খেল ধেমালি অসমৰ বিভিন্ন প্ৰান্তত হওক এয়াই হয়তো আৰম্ভণি খেল মহাৰণৰ